স্বাগতম জানাইছো মই ৰাজলকে পুনৰ নতুন ভিডিঅ'লৈ আৰু মই আজি আহিছো শিৱসাগৰ ডিষ্ট্ৰিক্টত থকা ভাধৰালে ভাধৰাত যেটো আমাৰ বাহাতৰ ঘৰ আছে তো বাহাতৰ ঘৰত সোমাই যাওঁ বুলি ভাবিলো মই একদম ডিব্ৰুগড়ৰ পৰা পুৰা বাহিৰে আহিছো তো হিহতি কোনো গম নাপায় ফোন কৰা নাই আৰু দৰ্জা বন্ধ দেখিলো সেইকাৰণে এয়া ধান মেলি আছে সেইকাৰণে আগফালে দৰ্জা বন্ধ কৰিছে মই ভাবিছো মানুহ নাই আৰু এয়া ধান মেলি আছে আজি পুৰা ৰ'দ দিছে তো ধান মেলা আজি বতৰ আৰু ধুনীয়াকৈ শুকাব ৰ'দ দিছে আৰু আইতাহেঁতি কি কৈছে ভাল না আহি পিনি পিছফালে অকণমান বহিলোঁ এইফালে মাহঁতি বহি আছে আৰু ইয়াৰ ভাগিন হয় মেগী খাবা না আইতাক নিদিওঁ আছিলা নে এইবাৰ অ' ধুলে না না কোনে আনি নিদিলে আমাৰ ধুল মানুহ একদম পুৰা জ্বলা চানা এয়া খাই আছে পানী ঢালি লৈছে তথাপিও মানে খাবলৈ এৰা নাই ঐ এইফালে ককা চাহ খাই আছে বা পুৰা জানে দেখোন কৰিলে কোনে শিকালে কি ভাঙি পেলাই কৈছে কাক খাইছিলে হয় নি কোনে খাইছিলে তোমাক কোনে শিকালে ভাওনা পাঠ কৰিবলৈ ৰখিবলৈ সময়ে নাই মানে জানিছে আকৌ দেই সঁচাকে চাহ খাইছে চাহ খাই লওক তুমি অকণমান এতিয়া হ'ব তুমি বহি লোৱা নাকটো কেলে সৰু হ'ল হে মই যিমান চিঞৰিছোঁ মানে কুলিজনীও ইমান চিঞৰিছে আৰু মই বাহিৰত পিছফালে আহিছোঁ যিহেতু আৰু মানে কুলি মাত শুনিছোঁ যে একদম পূৰা বিহু বিহু লাগি গৈছে আৰু এয়া গছত বাহঁতৰ পিছফালে লাগি আছে নালি বগৰী বুলি কয় এয়া চবেই বেলেগ বেলেগ নাম কয় ইয়াৰ মানে এইটো সকলোকে নাচমতি দিম কেলে খুলিছা খুলিবা আকৌ খুলিবা আকৌ মানে সেই দৈ কাণৰ দি থৈছোঁ কৈছে সেই গাইজ আমি বাৰী পিছফালে আহিলোঁ মানে বাহঁতৰ পূৰা বাৰীতে লাগি আছে ইয়াত দৰিকা নদীখন পূৰা পানী বাঢ়িছে তুমি লগলা স্কুল আজি আমি এতিয়া গুচি আহিলোঁ কৈ দিয়া উঠা 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 পৰিবা মানে অকণমানি মাছজনী জীয়াই থৈ গৈছে কৈছিলে সেইজনী হয়তো এটা হৰিলে দুটা হৰিলে এয়া পকা পকা মধুৰি তিনিটা পাৰিলোঁ এটা কলিটো ইয়াক দিম হ'ব না মই পকাটো খালোঁ চোৱা তাক কেঁচাটো দিম মই পকাটো খালোঁ তো সেই গাইজ বাহঁতৰ এইটো ঘৰতে মানে ধান কটোৱা মেমিল আনি লৈছে তো ইয়াত অকণমানি ধান কটোৱা মেচিন তো আজি প্ৰথমবাৰ দেখিছোঁ মই এনেকুৱা এতিয়া যাবৰ সময় হৈ গ'ল আৰু ইয়াত কিবা কিবি দিছে মানে সান্দহ দিছে আৰু কোমল চাউল দিছে আৰু এইফালে দেউতাহঁতে বহি আছে বিদায় লৈছোঁ যাওঁ দেই বাই বাই এইফালে ভাগিন বাই বাই তো যাবলৈ ল'লোঁ এতিয়া
এতিয়া আহি পালোহি শিৱসাগৰ টাউন আৰু এতিয়া মই হোণ্ডাৰ ডিলাৰত সোমাবলৈ লৈছোঁ। ডিলাৰত পূৰা কাম চাম কৰি হৈ গ'ল আৰু ইয়াত শিৱসাগৰত এখন নতুন ষ্ট'ৰ খুলিছে তালৈ বুলি আহিলোঁ। এতিয়া পেণ্টালুনছৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াত মানে আমাৰ আগৰ লগত কৰা এজন ছাৰ আছে আৰু লগৰ কেইজনমানো আছে, কিন্তু সিহঁতি নাজানে মই ইয়ালৈ আহিছোঁ বুলি। আৰু মই ৱাও, ষ্ট'ৰখন নতুন যিহেতু সেইটো কাৰণে বহুত ধুনীয়া ধুনীয়া প্ৰডাক্ট এভেইলেবল আছে আৰু বহুত ভাল লাগিছে সোমাই। ডিলাৰত সোমালোঁ আৰু গাড়ীখন ভাল কৰিলোঁ। তো ইয়াত এতিয়া ঘৰ পালোহি। এইফালে মা বহি আছে, এইফালে বৌহঁতি চব ইয়াত বহি আছে আৰু মানে গাড়ীখন বহুত প্ৰব্লেম হৈছিলে, সেইটো কাৰণে অকণমান ডিলাৰত দেখাই মেলি আনিলোঁ, ঠিক কৰি দিলে। এইফালে বৌয়ে ৰান্ধনি হৈ আছে আৰু কি বনাইছে অকণমান উলিয়াই চাইছোঁ। এয়া ঢেকীয়া আৰু ব্ৰইলাৰ মাংস বনাই আছে আৰু অলপ পিছতে ভাত খাম আৰু ভোক লাগিছে বহুত, ৰখিব নোৱাৰোঁ। জল্দি বনাওক, জল্দি। ঢাকি দিলোঁ। পেণ্টালুনছৰ পৰা দুটা স্পৰ্টিং আনিলোঁ, এটা চাৰ্ট আনিলোঁ আৰু এইটো স্পৰ্টিং, এইটো চাৰ্ট আৰু এটা স্পৰ্টিং আছে, এইটো উলিওৱা নাই। আৰু এইটো পেণ্ট এটা আনিলোঁ। তো ভাল লাগিছে, আজি মন পচন্দৰ কাপোৰ এটা পালোঁ। তো এতিয়া পিন্ধিম আৰু অলপ পিছত। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। বাই বাই, বাই বাই কৈ দিয়া।